যাব সঁচাকে মন যায় ৰাংঢালী কৃষ্ণ এই গাঁওখন বৰ পিছল যেন পাইছো দেই কৃষ্ণ কৃষ্ণ আপুনি কৰ পৰা আবিৰ্ভাৱ হলি তাতে নাৰীৰ চুপতি নাৰায়ণ 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 আয়ো দেহি উঠিব পৰা নাই যদি দিয়ক হাতখন দিয়ক কৃষ্ণ 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 আমি সকলোৱে মিলি আপোনাক তুলি দিম নহয় অ আই যি খোপাহে ভাৰ বৈ আহিছে কৃষ্ণ কৃষ্ণ আইসকল মই নাৰী স্পৰ্শ কৰিব নোৱাৰো মই কেউলিয়াব ক'ত প্ৰভু ঈশ্বৰে মোক সত্ৰৰ পৰা পঠিয়াইছে আপোনালোক যাওকগৈ কৃষ্ণ অ তাৰ মানে আপুনি আমাৰ গাঁৱৰ নামঘৰলৈ আহিছে অ নামঘৰীয়া আপুনি ঠিক ধৰিছে কৃষ্ণ কি হ'ল এতিয়া পিছে বোকাতে পৰি থাকিব নেকি কৃষ্ণ কৃষ্ণ কি হ'ল কি হ'ল এইজন কেনেকৈ পৰিলে ইছ ৰাম ইমান ধুনীয়া মানুহজন এনেকৈ লেতেৰা হ'ল ৰ'ব মই আপোনাক তুলি দিছো ৰ'ব অ আপুনি আপুনি এনেকুৱাখন কিয় কৰিছে আপুনি অসুচি হৈ আছে নুচুব মোক হা? ডিঙিত লোখাই মূৰ্তি আছে মালা বস্তু আছে মই নিজে উঠিম মদাহীক মোৰ চোৱাৰ আজ্ঞা নাই তাৰমানে আপুনিয়ে নামঘৰীয়া নাম বা কি ৰাখিছে তেৰাই জমনি মক্কেল বৈকুণ্ঠ উখাই চৈ দিয়া নাম পিছে আতই আমাৰ গাঁওখনৰ নাম জানেনে নাই বৃন্দাবন বৃন্দাবন আপুনি কৃষ্ণ হৈ ৰাসলীলা কৰি থাকিব পাৰিব গোপীসকলতো আছেই কৃষ্ণ উঠক আতই উঠক উঠক আতই উঠক উঠক আতই উঠক উঠক আতই উঠক গিৰি গ'ল গিৰি গ'ল গিৰি গ'ল উঠক 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 কৃষ্ণ মক্কেল উঠক আতই উঠক উঠক আতই উঠক উঠক আতই উঠক আতই তামচটো মই বেয়া পাওঁ কিন্তু আমাৰ গোপীসকলে ভাল পায় ঐ ৰঞ্জুন এই বেটাৰ কেইদিনমান যোৱাৰ পিছতহে আচল ৰূপটো ওলাব আৰু কৈ দে এই ওচৰৰ কেইঘৰমান মানুহৰ ঘৰত কিন্তু বাঘা বাঘা কুকুৰ আছে হৌ, হৌ, হৌ। কৃষ্ণ কৃষ্ণ পৰুৱা খেলিছে নেকি বাৰু মোক নামঘৰীয়াটো কিন্তু বৰ ধুনীয়া আতৈ আপোনাৰ নাম কি বুলিছিলে বৈকুণ্ঠ তই আকৌ কেনেকে জানিলি আইগৰাকীক মই প্ৰথম দিনাখন লগ পাইছো নহয় মই নাৰায়ণ গাঁওবুঢ়া এইজনী মোৰ একমাত্ৰ ছোৱালী কৃষ্ণা কৃষ্ণ আৰু এয়া মোৰ পৰিবাৰ ৰেৱতী কৃষ্ণ যোৱাবেলি বহাগত আপোনালোকৰ সত্ৰ প্ৰভু ঈশ্বৰ চহৰ ফুৰিবলৈ আহোঁতে নামঘৰীয়া এজনৰ বাবে কথা হৈছিল আমাৰ গাঁৱৰ সমজুৱা নামঘৰ ভাগ চলাবলৈ নামঘৰীয়া এজন নাই হয়
ঈশ্বৰে মোক সেইকাৰণে পঠিয়ালে। আপোনাৰ ভাগ্য বৰ ভাল, এজন উচ্চ শিক্ষিত গোসাঁই পাইছে। ঈশ্বৰৰ ইচ্ছা। মোক পিছে আপোনালোকে তুমি বুলিলেহে সহজ হ'ব। হ'ব বাৰু আতৈ, তুমি পিছে আমাৰ এই কৃষ্ণাৰ হৈও ভগৱন্ত প্ৰভুৰ ওচৰত এষাৰি বুলিবাচোন, ভাল জোৱাই এটা লাগে। হে নক'ব নক'ব দে আতৈ, আপুনি ভগৱানক একো নক'ব, মই এতিয়া বিয়া নহওঁ। তোৰ মতে নহ'ব নহয়। সকলো তেৰাৰ ইচ্ছাৰ ওপৰতে হয়। তুমি বাৰু কেৱলীয়া ভকত বুলি গম পালো, পিছে তোমাৰ আই বোপাই? মই বাৰু আঘাত দিলো নেকি আতৈ? নাই দিয়া গাঁওবুঢ়া দেউতা, মোৰনো আই বোপাই কোন আছিল মই নাজানো। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে মোক ডাঙৰ কৰা। আই ঐ দেহি, এ আতৈ, তুমি নিচেই সৰু ল'ৰা, দেখিলেই গম পাই নহয়। আমাকে দেখোন তুমি আই বোপাই বুলি ভাবিব পাৰা। হয়নে? গুৰুৰ কৃপা। লওক আই, মোৰ এই সেৱাভাগ গ্ৰহণ কৰা। হ'ব হ'ব। তুমি সত্ৰত দীক্ষা লোৱা ল'ৰা। তোমালোকৰ অধিকাৰজন অধ্যয়নপুষ্ট এজন গুণী মানুহ। তেখেতে তোমাক বৰ ভাল বুলিছে। তুমি সৰ্ববিদ্যা বিশাৰদ বুলি আমাৰ ওচৰত গৰ্ব কৰিছে। আমাক সেৱা কৰিব নালাগে, নামঘৰ ভাগ ভালকৈ চলাই যাবা, একো চিন্তা কৰিব নালাগে। কৃষ্ণ, আতৈক ভোজনীটো দে আকৌ। অঁ বাৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াতে থক আই। মজিয়াতে থক। থক আই। কৃষ্ণা, কালী কালী মা চামুণ্ডা কালী 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 ৰাহু নিচ মংগলে আকৌ চকু পকাই আছে। শনিয়ে দাঁত নিকটাই হাঁহি আছে। কেতুৰ হাতত জম টাঙো জম। টেপেকাই, মোৰ হাত দুখনত বাৰু ভাল গড়বিলাক নাই নে কি? আছে আছে বিকন আছে, চাও হাতখন দে। চেধা মাৰোতে মাৰোতে ভাল গ্ৰহকেইটা সেইখন হাতলৈ গ'ল। মানে তোৰ সেই দুষ্ট গ্ৰহকেইটা সোঁহাতত থাকিল আৰু তোৰ ভাল কেইটা বাহঁতত থাকিল। চাধা অকণমানকে দে। টেপেৰাকাই, আপুনি মোৰ গাল দুখনতে মানুহটোৰ হাতৰ চিনবোৰ পাব। অমুকি পুদাচৰ খাওঁতে খাওঁতে জনম দি গ'ল। তই আকৌ মোৰ টেমাটো গৰম কৰি নলবি দেই চেনেহী। হেৰ এনেকৈ দুইটাই কাজিয়া পেচাল কৰি থাকিলে ক'ত ল'ৰা ছোৱালীৰ মুখ দেখিবি? আপুনি দেখোন মোক টাবি চাবি একো এটাই নিদিলে, এনেই আহিলো। ফিজ 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 দিলি? ফিজ আনিছো। মা কালী, এইটো কি দিলি? 1 টকা? আৰু এটি লওক। 2 টকা কি পায়? এটা কাম কৰক, তেনেহ'লে ইয়াৰে ধাতুৰুৱা তাবিজ এটাকে দিয়ক। মানুহ মাৰি দিবি দেই। 2 টকাত তোৰ সেই দাঁত খৰকীয়া তোৰ সেই হলা এডালে নাপায়। ৰ'ব দেই, মই এইটোকে দিছো, ধৰক। এয়া লওক,
কৃষ্ণ এ হৰি মহাকালী এইটো আৰু কি যিটো দেখিছো তহঁতৰ হাতেৰে পানীও সৰকি নাযায় কিয় আপোনাৰ ওচৰলৈ আমি আকৌ আহিব নালাগিব জানো এই টেপেৰা বেজক সারা দুনিয়ায় জানে মুখ খুলিলে পার মেম্বার 50 রুপিস কিবা ফিজ আন্ডারস্ট্যান্ড ষ্টেণ্ড আপোনাৰ যোৱাবাৰ ঔষধত দেখোন ধাতু নহ'লি ফিজ টিচ নিদিলে কোনো ঔষধে কাম নকৰে বাৰু এই পালি লওকচোন প্ৰথমতে মা কালী আপোনালৈ বুলি আমাৰ ভাগৰ পৰা ঔষধ এপালি আনিছিলো এই দুপৰীয়া এইখন কি আনিছ হ'ব দিয়ক ৰাতি খাম দে আপুনি ধৰে বুলি জানো সেইকাৰণেহে আনিছিলো এনেকুৱা বস্তু দিলে পইচালে বেছি কথা নাই তাকেইটো আচ্ছা এই পালি এতিয়া ল দিয়ক মুগুৰ দাইলৰ লগত সিজাই অকমান সেইফালে চা পেৰিয়া ভাতৰ লগত দুইটাই খাই শুই থাকিবি কাম ফিনিছ হেৰি নহয় কি তাৰ পিছতেই খোৱাৰ পিছতে বাৰু আমাৰ ধাতু ৰোৱাটো ফাইনেল নে এই ৰ'ব কিয় নৰ'ব সঁচাই ৰ'বনে বাৰু কিয় নৰ'ব মই দিয়া কদৰ পুৰা জাৰ আছে চাচ এখন পুৰা কল চাচ সেই পেলি দে ঘূৰাই দে বাপৰে দুইটাই ভাল বাচিলি দেই এইটো নিগনি মাৰা ঔষধ দিছিলো কেঁচানো খাং পকা খাং এ নকৰিবা চেনেহি এ নহমৰি তিয়হৰ জালি উঠিছে নেহি উঠি নহলে উঠি নহব উঠিয়ে পায় উঠি লাগিবই ঐ মটং চুন কন্দে না চাদা অলপ বনাই লিবিনে চাদা অলপ বনাই ঐ মৰম কন্দে না বুকুতে মই হেনাই বুকুতে মই হেনাই ঐ মটং চুন কন্দে না চাদা অলপ বনাই মৰম কন্দে না বুকুতে মই হেনাই ও দেহি ঐ হাই ঐ দেহি ঐ পিতাই মৰিলো উপচৰাই ধৰিলো বজাত ভৰাব খোজোতে পাখিখন এৰি পালো কিমান বেয়া লাগে পিটিকন নহলে নহব এইবাৰ লাগিব হাঁহে বুলি সগুণকে বিকিলি কনা হাঁহ পতন দিবলৈ শিকালি হাঁহে বুলি সগুণকে বিকিলি কনা হাঁহ পতন দিবলৈ শিকালি লেখাং বুলি নাম আকাশত গেলা গৰু বিচাৰি ঘূৰি বিচাৰি ফুৰা নেহি উঠি নহলে উঠি নহব উঠিয়ে পাৰ
তিল লাগিবই ঐ মথং মন যায় চুই চাবলে তোৰ ৰঙা গাল দুখনি মন যায় চুই চাবলে তোৰ কঁকালৰ নামনি ঐ মন যায় চুই চাবলে তোৰ ৰঙা গাল দুখনি ঐ মন যায় চুই চাবলে তোৰ কঁকালৰ নামনি দেহি ঐ হাই ঐ দেহি ঐ কেনেকৈ কি বুলি ক'লে মনৰ কথা বুজিবি কিনো খাই কি ঘঁহি গ'লে মোৰ প্ৰেমতে পৰিবি বুকুখনৈ বুকুতে ৰাখি পাইছনে নাই নহলে নহব সেইটো কি বস্তু পেনৰ হুক ছিগিলে ভেতৰ বকটোৱে মেৰাই পিনৈ বান্ধিবি কাল গুলপীয়া কঁকাল খামুচিয়া বিচাৰি নুফুৰিবি পেনৰ হুক ছিগিলে ভেতৰ বকটোৱে মেৰাই পিনৈ বান্ধিবি কাল গুলপীয়া কঁকাল খামুচিয়া বিচাৰি নুফুৰিবি তুই যদি পছন্দ হলে হয় না সমানটো মিলাই চাবি বৰ দুষ্ট অতবাৰ আহি মনে মনে তোমাৰ ওচৰত চাকি দিলোহি অথচ আজিলৈকে তুমি মোৰ প্ৰাৰ্থনাটোকে নুশুনিলা এইবাৰ কিন্তু শুনিবা আৰু প্ৰভু কৃষ্ণ ঐ নামঘৰে আহিলে কিন্তু কৈ দিবি দেই এই নাই হাও তই বৰ মাগি থাকচোন আমি চাই আছো নহয় তয়ো কিন্তু কবি দেই আহিলে বাৰু মই হাত চাপৰি বজাই দিম নহয় মই বৰ মাগো হে কানাই দুষ্টামি হেৰা প্ৰভু মোৰ প্ৰাৰ্থনা শুনা মই তোমাৰ দুৰ্জনক ক'ব নোৱাৰাকৈ ভাল পাই পেলালো তুমি দিয়া মোৰ হিয়াখন তেওঁ চুৰ কৰিলে একেবাৰে তোমাৰ দৰে স্বভাৱবোৰ গতিকে এইবাৰ বহাগত তেওঁক যেন মই গোটেই জনমটোৰ কাৰণে পতি হিচাপে পাওঁ আৰু কৃষ্ণ 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 আপুনি নামঘৰীয়া নেকি কওকচোন কি হ'ল খোল নলৈ ঢোল লৈ ফুৰিছে যে এজনে টনাবলৈ দিছিল আপুনি এইবোৰ কামো জানে নেকি আগতে ওজা গাইছিলোঁ ভাল কথা বাৰু আপুনি মৰা সকাম গালে কেই টকা লয় কি যে সুধিছে মোৰ ককা দেউতাৰ মৰা সকাম গাব লাগে দেউতা MLA ৰুলিং পাৰ্টিৰ এইখন গাঁৱতে আমাৰ ঘৰ কৃষ্ণ কৃষ্ণ আমাৰ ছাৰ মিলামিছা কৰি থাকিব আপোনাৰে ভাল হ'ব হজ হজ মোৰ পিছে মৰা সকামত নামঘৰ আজ্ঞা নাই ঈশ্বৰ মই উদাসীন ভকত কিন্তু আমাৰ ছাৰে ৰাইজক আজ্ঞা দিয়ে আৰে মই এতিয়া আৰু ক'ত ভকত বিচাৰি ফুৰিম আমাৰ গাঁৱৰ এই সকাম গোৱা মানুহবোৰ মৰি ভূত হ'ল মোৰ সত্ৰাধিকাৰ প্ৰভুৰ আজ্ঞা অবিহনে ধৰ্ম নহয় বান্ধৱ আজ্ঞা আনি ল'ব আমি আমাৰ MLA দেউতাৰ পৰা ফোনতে অৰ্ডাৰ লৈ কাম আনি কৰি থাকো এতিয়া তেখেতৰ সময় নাই দিছপুৰত থাকে মোৰ ককাৰ মৰা সকামো মই অকলেই চম্ভালিব লগা হৈছে বহু টকাৰ মেৰপেক হ'ব দেখোন
ভালেই হ'ব। আমাৰ গাঁৱত এটা সুন্দৰ লাইব্ৰেৰী হ'ব। কিন্তু খুৰা, আমি এটা বেলেগ কথা ভাবিহে আহিছো। কি ৰঞ্জিত? মানে আমাৰ সকলোৰে লাভ হোৱাৰ কথা এটা। লাইব্ৰেৰী এটা হোৱা মানেইতো সকলোৰে লাভ। নহয় মানে খুৰা, আমি যে বেকাৰ, চাকৰি বাকৰি নাইতো। MLAৰ পুতেকৰ লগত থাকোঁতে তোমালোকে চাকৰি কিয় কৰিব লাগে? এইটো কাম তোমালোকেই কৰা। তাকেইতো খুৰা, এতিয়া আপোনাৰ চিলৰ সৈতে এটা চহী লাগে। এই ৱৰ্ক ৰিপৰ্টটোৰ ওপৰত। ৱৰ্ক ৰিপৰ্ট? তুমি কাম কেতিয়া কৰিলা? কামটো লাহে লাহে কৰিম দিয়কচোন। মাত্ৰ এতিয়া কাগজ পত্ৰই দেখুৱাব বিচাৰিছো যে কামটো হৈ গ'ল। মানে খুৰা, বিহু আহি আছে যে। হয়। ঠিক আছে, মই তোমাৰ দেউতাৰ লগত কথা পাতিম। মানে খুৰা, কামটো মই দিছপুৰত নিজে চেংচন কৰাই আনিছো। মই সকলো বুজি পাইছো। 10 লাখ টকাৰ ঘৰ, 5 লাখ টকাৰ ফাৰ্নিচাৰ, 3 লাখ টকাৰ কিতাপ। বিন্দু মাত্ৰ কাম নকৰাকৈ তোমালোকে 18 লাখ টকা আত্মসাৎ কৰিব বিচাৰিছা। আৰু ৱৰ্ক ৰিপৰ্টত মই চহী কৰিব লাগে। আমি আপোনালৈও কিবা এটা ৰাখিছোতো। ষ্টপ! মোক শিকাবলৈ আহিছা? এইখিনি তোমাৰ মুখলৈ মৰাৰ আগতে বেগত ভৰাই লোৱা। লোৱা! ঠিক আছে, তেনেহ'লে আপোনাক মিনিষ্টাৰে ফোন কৰিব। কাৰ লগত ধেমালি কৰিছে আপুনি গম পোৱা নাইতো? Get out! Get out! Out! What the bad guy? ৰ'বচোন ৰ'ব, আপোনাৰ ওচৰলৈকে আহিছো। ইমানকৈ যে চিঞৰিছ, ধাতু গ'ল নেকি? নহয় বেছ গাই, যোৱা ৰাতি আমাৰ টেটু দুটা জাত লাগিল, ঘূৰাব নোৱাৰা হলো। যোৱা ৰাতি নাখাই নবৈ সেই দুইটাই পিঠিয়া পিঠিকৈ শুই হ'ল দে, আচলটোৱে পাইছে তহঁতক। বক্ৰহুৰে পাইছে, বক্ৰহু। চাওঁ গ'ল, তহঁত দুটাৰ মেথা দুটা গ'ল। আঠুকাৰ ইয়াতে নে? আৰুনো ক'ত কৈছো? আঠুকাৰ ঐ, মৰম চেনে অলপ বাঢ়িছে? সিদিনাৰ ঔষধ কিনি খালি নে নাই? বাজি মেকুৰীজনীয়ে চেলেকি চেলেকি ঔষধকণ খাই পেলালে। চব এইজনীৰ কাৰণে হৈছে। হয়নে? আজি পোৱালি দুটা দিছে। দেখিলি, মোৰ ঔষধে জীৱ জন্তুৰো কাম দিয়ে। আজি আহি আৰু এপালি লৈ যাবি। এতিয়া আঠুকাৰ, আঠুকাৰ, আঠুকাৰ। উৰি গইল শগুনি, পৰি গইল পাখি, কোন কোন বিষে থৈছে ৰাখি। ৰজাৰ ভায়েকৰ নাম ভেকু, মই নেজানো একো। কটা কুকুৰ নিৰ্ধকত হৰ বিষ্ণু হৰ। এতিয়া তহঁতৰ ডিঙি দুটা চিধা কৰ। অধচ দুটা। আচ্ছা তই সদায় সদায় তোমাৰ গাঁওবুঢ়া ঘৰত কি কাম থাকে? ঘোষাপাত কৰিছোঁ বান্ধৱ। কেনে চলিছে ঘোষাপাত? সেয়ে প্ৰথম এতিয়াহে কৰিছোঁহে। তাৰমানে আৰু কিছুদিন চলিব, বেছ জমিব তেতিয়াহ'লে। কৃষ্ণ। আচ্ছা ৰ'বাচোন ৰ'বা, এটা কথা কোৱাচোন, এই ঘোষাপাত কৰিলে শ্ৰীকৃষ্ণক দেখা পোৱা যায় নে ৰাধাক দেখা পোৱা যায়? নামঘোষাই ৰাধাৰ প্ৰসংগ নকৰে বান্ধৱ। আপুনি যদি নাজানি সুধিছে, বিয়লি নামঘৰলৈ আহিব, মই আপোনাক বুজাই দিম। আৰু যদি মোক অপমান কৰিছে,
তেৰাই আপোনাক বিচাৰ কৰিব কৃষ্ণ ৰ'বা আমাৰ ছাৰৰ সকামটো কিন্তু তুমি কৰিব লাগিব অহা বুধবাৰে পৰিছে বান্ধৱ মোক সত্ৰাধিকাৰ প্ৰভুৱে মৰা সকাম গাবলৈ আজ্ঞা দিয়া নাই ভগৱান যাদৱ দা অসভ্য ফালিব কিয় কৰিছে মই আপোনাক দূৰৰ পৰাই চাই আছো মানুহৰ মুখলৈ এনেকৈ চিগাৰেটে ধোঁৱা মাৰে নেকি সাহস আছে যদি মোৰ মুখলৈ মাৰি চাওকচোন চিগাৰেটটো শেষ হ'ল নহয় পইচা দে নতুন এটা খাই দেখুৱাই দিওঁ বেলি উঠি আহিছে আই আমি সোনকালে আগবাঢ়ো নেকি ব'লা বৈকুণ্ঠ দা এই অসভ্য চাপৰ লগত কোনে মুখ চুপুটি মাৰে যোৱা যোৱা আতৈ যোৱা যোৱা গাখীৰতে মহৰ খুটি হেৰি আপোনাৰ ফোন অঁ হেল্ল' হেল্ল' নমস্কাৰ নমস্কাৰ অঁ MLAৰ ফোন আপুনি কেনে আছে ছাৰ হয় মই নাৰায়ণ বৰুৱাই কৈছোঁ ছাৰ এটা বিশেষ কথাৰ বাবে মই আপোনাক ফোন কৰিছিলোঁ বৰুৱা আমাৰ ল'ৰাহঁতৰ নৱজীৱন সংঘৰ বাবে মই লাগি ভাগি কাম এটা উলিয়াই দিছিলোঁ তাৰে ৱৰ্ক ৰিপৰ্টত আপোনাৰ চহীটো লাগিছিল মোৰ ল'ৰাটো আপোনাৰ ল'ৰা অঁ হয় হয় মোৰ ওচৰলৈ আহিছিল ছাৰ সিহঁতৰ কাৰণে কিবা অলপ কৰি দিয়কচোন আমাৰ দলৰে ল'ৰা ছাৰ আমাৰ গাঁৱত যে নৱজীৱন সংঘ নামৰ এটা অনুষ্ঠান আছে সেই কথাটো আজি প্ৰথম মই আপোনাৰ মুখৰ পৰা শুনিলোঁ দ্বিতীয়তে যিকেইজন ল'ৰাই কিছুমান মিছা কামৰ বিপৰীতে ৱৰ্ক ৰিপৰ্ট লৈ আহিছে সেইখন মই কেনেকৈ চহী কৰিম ছাৰ বৰুৱা আপুনি বেয়া নাপাব সেইখন মই চহী কৰিব নোৱাৰোঁ ফোনটো কিয় কাটিলে ডাঙৰ মানুহ ডাঙৰ মানুহ নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু সেবিকাৰ মনোবাঞ্ছা পূৰণ কৰি উদ্ধাৰ কৰিবা আৰু গুৰু ভকতক সেৱা কৰি থাকিবলৈ শক্তি দিবা অ হৰি অ ৰাম হৰি অ ৰাম কৃষ্ণ কৃষ্ণ হৈছে আয়ক উঠক কৃষ্ণ বৈকুণ্ঠ দা তুমি আই বুলি নকবাচোন তুমি মোক কৃষ্ণা বুলি ক'লেই হ'ব হজ হজ কৃষ্ণ উঠক কৃষ্ণ বৈকুণ্ঠ দা আপুনি বাৰু বিহু নাম গাব জানেনে সত্ৰত সাত্বিকভাৱেৰে সকলো কলাৰে অধ্যয়ন কৰা হয় গন্ধৰ্ব কলাক আমি উপেক্ষা নকৰোঁ ময়ো যাই শিকিছিলোঁ সঁচা কৃষ্ণ 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 সঁচানে আতৈ সঁচা পিছত গোসাঁই ঈশ্বৰৰ আজ্ঞা অনুসৰি মই কেৱলীয়া হ'লোঁ আগতে মই ঢোল ৰগৰালে হাতখন গাঁৱৰ নাচনীয়ে দৌৰি আহিছিল আমাৰ কৃষ্ণই আকৌ বৰ ধুনীয়া নাচে নহয় জানেনে নাই সহজ সহজ ৰাজ্যিক ভিত্তিত দুবাৰকে পুৰস্কাৰ পাইছিল এ মই পাহৰিছিলোঁ দেউতাই তোমালৈতো দি পঠাইছে ফোন গাঁওবুঢ়া দেউতাই যে মোক ইমান মৰম কৰে চাওঁ ইয়াতে দিয়ক কৈছে চোৱা দিয়া বুলি কোৱা না এবাৰ কোৱা দিয়া হাতে হাতে দিলে ন কি হয় মই ধুতি প্ৰসংগ কৰাই নাই নুচুব মোক কৃষ্ণাই মই ধুতি দিয়ক ইয়াতে ঐ নিদিও কিয় ও ৰাংঢালি কিন্তু মই এইটো ব্যৱহাৰ নাজানো যে আমি তোমাক শিকাবলৈ আহি থাকিম নহয় অঁ আজিকালি নামঘৰলৈ আহি যে ইমান ভাল লাগে পাই ধে যাওঁ ব'ল সন্ধ্যা ললিতা কান্তা হৰি 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 হৰি
দেউতা ক বাবা আকৌ কি হ'ল আৰে গাঁওবুঢ়াই আমাৰ কোনো কথাই নুশুনে মই গাঁওবুঢ়াৰ লগত কথা পাতিছোঁ আৰে সি কোনো পধ্যেই চহী নকৰে ইমান সোনকালে কাম নহয়ও আৰে এতিয়া ইমান টকা আমি কি অথলে যাবলৈ দিম বাবা পুৰণা মানুহ চল বুদ্ধিৰে তাক সৈমান কৰাব লাগিব তহঁতে ইমান খং নকৰিবিচোন ৰহ মই কিবা এটা কৰি আছো নহয় তহঁতে একো হুলস্থুল নকৰিবি আৰে সি সেইবোৰ একো নুশুনে চিধা আঙুলিৰে ঘিউ নোলায় বুজিলিনে আৰু অলপ দিন ধৈৰ্য ধৰ কিবা এটা উপায় উলিয়াব লাগিব বাৰু হ'ব দে মই তোক ফোন কৰি আছো কাইলৈ মোৰ এছেম্বলি আছে এতিয়াও বহুত কাম বাকী আছে যাদৱ চিধা আঙুলিৰে ঘি নোলায় কিবা এটা উপায় চিন্তা কৰ হেল্ল' বৈকুণ্ঠদা শুলা নেকি আই নহয় কৃষ্ণা 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 এই ৰাতিখন কিয় ফোন কৰিছা কিবা অঘটন ঘটিল নেকি ঘটিল কি হ'ল চুৰ হ'ল চুৰ হ'ল মন চুৰ হ'ল ধৰিলানে অকৰাটো নধৰিম নে বান্ধি থবা থলোৱেই কোন চুৰ কোন তুমি মই চুৰ মন চুৰ সেই ছোৱালীজনী যে আৰু মোৰ লগত বৰ ধেমালি কৰে দেই আকৌ ফোনটো বাজিলে হেল্ল' কিবা ক'বা নেকি মোৰ কথাটো বুজি পালানে নাই বৈকুণ্ঠদা পাইছো বুজি কি বুজিলা একো নোকোৱা হলা যে অকৰা মোৰ যে তোমাক খুব ভাল লাগে আৰু তোমাৰ হে কৃষ্ণ 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 হে কৃষ্ণ কৃষ্ণ হে কৃষ্ণ 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 কোৱা না কোৱা আকৌ হে কৃষ্ণ 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 প্ৰভু কৃষ্ণ কোৱা না কৃষ্ণ 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 প্ৰভু কৃষ্ণ 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 কোৱা না কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰভু কৃষ্ণ কোৱা না বৈকুণ্ঠদা তোমাৰ মোৰ ভাল লাগে নে কোৱা আকৌ লাগে লাগে মৰি যাব সঁচাকে মন যায় ৰাংঢালী তোমাৰ চকু জোৰে চাই হেঁপাহ মোৰ নপলায়
তোমাৰ চকুৰ কাজল কৰে জানৈ পাগল কৰে জানৈ পাগল ৰাতি ৰাতি ভাবি ভাবি নিশা নাহে টোপনি ৰাতি ৰাতি ভাবি ভাবি নিশা নাহে টোপনি ৰাংধালি গালত পৰা তোলে মোক বলিয়া কৰিলে ৰূপে মোহনীয়া তোমাৰ গাল গুলপীয়া ৰূপে মোহনীয়া তোমাৰ গাল গুলপীয়া দিনে নিশাই সপোনতে তুমি মোৰে ভাৱনাতে দিনে নিশাই সপোনতে তুমি মোৰে ভাৱনাতে ৰাংধালি জানে কোমল কোমল দেহা দেখি যাব খোজে কাষে চাপি কোমল কোমল দেহা দেখি যাব খোজে কাষে চাপি ৰাংধালি ৰাংধালি চেঙেলীয়া মনে মোৰ কিনো ভাবি থাকে যৌৱন জিলিকা তোমাৰ বুকু সুমে থিৰা যৌৱন জিলিকা তোমাৰ বুকু সুমে থিৰা তোমাৰ দেহৰ ভাজে ভাজে হাতে পুলাও লাজে লাজে তোমাৰ দেহৰ ভাজে ভাজে হাতে পুলাও লাজে লাজে ৰাংধালি
মাকলি 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 এই পিটকন তহঁতৰ আকৌ কি হ'ল দেখা নাই জানো কেতেকাইদেউ এইবাৰ আমাৰ দুইটাই ডিঙি এইফালে গাঁঠি লাগিল আকৌ গাঁঠি লাগিল এইবাৰ উল্টা দিশে লাগিল বেজকাই মইতো আগৰবাৰ ঔষধ দিওঁতেতো ভাল হৈছিল মৰম চেনেবোৰ বাঢ়িছিল নিশা সদায় মুখামুখিকৈ শুইছিলি একেখন থালতে দুইটাই খোৱা খুই কৰিছিলি সেইটোৱেই কাল হ'ল কেতেকাইদেউ মৰম চেনে বাঢ়িলেও কাল হয় নেকি ফিচ কি আনিছ দুখী দুখী অৱস্থাই ৰ'বচোন শিৱ প্ৰসাদ অকণ আনিছিলো গ্ৰহণ কৰকচোন জয় বাম বোলে আৰু এয়া খোৱা ভাগৰে মানে গোটা গুটিকে আনিবলৈ নহ'ল আৰু মানে আমি এসাঁজ খালো এইটো তই ফুল আনিব নোৱাৰিলি উপায় নাই মৰম চেনেবোৰ অলপ বেছি হৈছে মৰম চেনেবোৰ অলপ জুখি মাখি কৰিব লাগে গম পালি নহয় মাকলি মাকলি বান্ধৱ আজি আপুনি মোক আকৌ অসুবিধা দিছে MLA ঘৰত কালি দেউতাকৰ সকাম হৈ গ'ল তই কিয় নাহিলি মোৰ প্ৰভু ঈশ্বৰৰ আজ্ঞা নাছিল আৰু মই মৰা মানুহৰ সকাম নকৰোঁ তোক মই ৰ'বলৈ কৈছো ঘোষা পাতলে মোৰ দেৰি হৈছে আপোনাৰ মুখত অসুখ চোপাৰ গন্ধ মই দেখোন গাড়ীয়া বুলি হৈছে গাতিয়াব তই গাতিয়াবি ৰ তোলৈ গংগা জল লৈ আহিছো তই গাতিয়াবি তো মৰি যাব সঁচাকে মন কৃষ্ণ নেকান্দিবাচোন ঈশ্বৰে জীৱনত বহুত পৰীক্ষা কৰে সংযম আৰু ধৈৰ্যৰে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰি মই সমাধান উলিয়াইছো কৃষ্ণ কি বৈকুণ্ঠ দা মই সত্ৰলৈ গুচি যাম মই অহাৰ পৰা তোমাৰ বহুত অশান্তি হৈছে সেইটো তুমি কিয় ভাবিছা বৈকুণ্ঠ দা ভাল পোৱা মৰম এইবোৰতো ঈশ্বৰৰ দান পৃথিৱীখন জানো এইবোৰ অবিহনে চলি থাকিব পাৰিব নিশ্চয় নোৱাৰি কিন্তু মই যে জীৱিত কালতে পৰমাত্মাক বিচাৰিছো মই যে অচৰ প্ৰাণী তুমি এইটো কৈছিলা দুষ্টক ভগৱানে বিচাৰ কৰে যাদৱক নিশ্চয় ভগৱানে শাস্তি দিব আৰু মই সিহঁতক জিকিবলৈ নিদিওঁ তুমি ইয়াৰ পৰা কেতিয়াও যাব নোৱাৰা মোক লৈ কিয় সপোন দেখিছে কৃষ্ণ মোৰ জীৱনৰ সকলোবোৰ ছবিয়ে ক'লা বগা যামে গৈ মই আঁতৰি দূৰণিলে মোৰে ৰান্ধালিও মৰিবতো লাগিব এদিনাখন অকলে তিতিবতো লাগিবই বৰষুণ আহিলে ভাত লাগে দালি লাগে
মাইকীৰ ওপৰত বৰমতা ওলাইছে ৰাতি এটি মদ ভাঙ খোপা খাব আৰু বেলি দুপৰলৈকে শুই থাকিব খাবলৈ নাপালে আকৌ মোৰ ওপৰতে বৰমতাটো ওলাই আনি দিয়ক বুলি কৈছো নহয় আনি দিয়ক এতিয়া চাউল পাতি আনি দিয়ক মই টুকুনা পাকঘৰটোত সেই শিলগুটি সোপা সিজালেহে হ'ব নীলাজ নিষ্কৰ্ম ধুদৰ পচলা ঐ ধাতু হেৰুৱা জখিনী মোক চম্ভালি কথা কবি তই বাতি দলীয়া কাঁহী দলীয়া হেতা দলীয়া যি দলীয়া দলীয়া থাক মোৰ গা গেলি যাওক কিন্তু মুখখন চম্ভালিবি বেয়া বেয়া গালি পাৰিলে বাপেকে টেটুটুকে কি কৰিব ৰ'বচোন দেখিবে কি হৈছে কি তোমালোকৰ কাজিয়া বন্ধ কৰা চাচোন ঘৰত চাউল মুঠিও নাই এই নিষ্কৰ্মটোৱে এডাল কুটা দুডাল নকৰে ইপিনে আকৌ মোৰ ওপৰতে বৰমতাটো হ'ব বাৰু এতিয়া খং খামৰা ধৰা এয়া চাউল পিতাই নামঘৰীলৈ দি পঠাইছিল অলপ তোমালোকে ৰাখা আপুনি ঢালি দিয়কচোন তই খাই লাখ লখিমীও ঈশ্বৰে তোক মংগল কৰক আই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোৰ মনৰ মানুহটো যেন ভগৱানৰ দৰে পাওঁ সঁচানে পিতকন কাই আমাৰ ৰঞ্জনৰ মাকে চাকি 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 বনোৱা ৰহি একেলে পাইছে ভাই ফাৰ্ষ্ট ক্লাছ টেপাৰাগাৰ আজি প্ৰথম তোমাৰ ঘৰত ৰহি পকোৱা খালো দেই গাটো একেবাৰে ৰিম ঝিম লাগি গৈছে তাৰ গা ৰিম জিমালে আৰু কিয় ৰিম নিজিমাব আমাৰ ৰঞ্জুনৰ হাতখন জানো কম মিঠা তাই নিশ্চয় ৰহি টোপাত আঙুলিটো ডুবাই ৰাখিছিলে হ'ব যাদৱ তোৰ মিঠাও অলপ বেছি হৈ গৈছে শুনা টেপেৰাকাই আমি তোমাৰ ওচৰলৈ এটা বিশেষ সকামত আহিছো সকাম এই টকা 1000 লোৱা ৰুণজনে আমাক সহায় কৰিব লাগিব তাইক মাতা মই বুজাই দিম ৰঞ্জনক ৰঞ্জন ৰঞ্জন খুৰা হতাইছে কামিং খুৰা কি বুলি মাতিব লাগে কোৱা ককায়েক ফিজটো কিন্তু বাঢ়িব দেই পিতাই ৰুণজন তই আমাৰ খবৰিলাল হ'ব লাগে এই যাদৱ দাই তোক সকলো কথা বুজাই দিব কাম শেষ হোৱাৰ পিছত তোক এযোৰ ধুনীয়া কাপোৰ দিম আৰু পিতাইক নগদ 5000 টকা কিনো কয় ৰঞ্জিতা সহজ কাম একদম সহজ কাম তই তোৰ বান্ধৱী কৃষ্ণাক গাদ্দাৰ কৰিব লাগিব হ'ল সেইজনীকতো মোৰ এনেও দেখিব মন নাযায় লগত থাকিলে হাত খৰচ ওলাই কাৰণেহে থাকো কাইলৈ নামঘৰত শৰাই এখনি দিয়াৰ মনস্থ কৰিছো নামঘোষাৰ শেষ অধ্যায় তুমি গাবা নামৰ শেষত শৰাইখন ভাঙিবা তাৰ পাছত মই যামগৈ কলৈ যাবা তই আমাৰ সত্ৰলৈ গোসাঁই ঈশ্বৰকৈ নতুন নামঘৰে এজনক পাচিম বুলি ভাবিছো মই সকলো বুজি পাইছো ব্যভিচাৰৰ বিৰুদ্ধে সমাজখনত নৈতিকতাৰ যুঁজ সদায় চলি আছে তুমি নিজকে তাৰে এজন ৰণুৱা বুলি ভাবি ল'বাচোন মই তোমাৰ সহযোদ্ধা এইদৰে গুচি গ'লে নৈতিকতাৰ পৰাজয় হ'ব মই তোমাক কোনো পধ্যেই যাবলৈ দিব নোৱাৰো আমি জয়ী হ'বই লাগিব এই ৰুণজুন এই ইয়াতে হেতেৰি বচোন তই কি দেখিবি তাৰ পৰা ইয়াতে এয়া কৰ্ট পেণ্ট আৰু এয়া হ'ল টি চাৰ্ট তই কিবাকে ফুচলাই মেলি নামঘৰটোক পিন্ধাই লবি তাৰপিছত গাঁওবোৰৰ জীয়েকৰ হতুৱাই পিৰিতি কৰোৱাই দুকপিমান ফটো উঠাই থবি
বছ খেলা খতম এইটো ল এইটো কেমেৰা ল ৱাই এইটো দেখোন মই চলাবই নাজানো শিকাই দিয়ক না যাদৱ দা এৰাটো তোকতো শিকোৱাই হোৱা নাই চাওঁ মই শিকাই দিছো দেখিছ নহয় ৰ প্ৰথমতে তই এই আঙুলিটোৰে এইটো হেঁচি দিলি দে হেঁচি এইটো ওলাই গ'লে এতিয়া চাই থাক এতিয়া কিবা দেখিছনে চাই থাক ভাত ভৰিব নলৰাবি ভাত কপিলে ফটো লৰি যাব চাই থাক ধুনীয়াকে চাই থাক মোৰচোন বৰ গৰম উঠিছে যাদৱ দা প্ৰথমতে কেমেৰা হাতত তুলি ল'লে চবৰে গৰম উঠে তুমিনো এনেকুৱাখন কিয় কৰিছা যাদৱ দা ফটোগ্ৰাফি কোৰ্চটো বৰ টান অলপ সময় লাগিবই ৰঞ্জন কি দেখিছে ৰঞ্জন আমাৰ পিতাইক পিতাই পিতাই আহিলি এই মক্কেল ঐ বডি টাচ ফিছ কিন্তু বাঢ়ি যাব কৃষ্ণ 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 এইবোৰ আকৌ ক'ৰ পৰা ওলালি চে কোনোবা আলহী আহিছিল নেকি চে কৃষ্ণ দয়াময় কোনোবাই দেখিলে মোক চোৰ নহযায়তো হে প্ৰভু সেই দয়াময় কোন আইসকল নেকি ৰাম ৰাম নাহিবা নাহিবা তোমালোকৰ প্ৰৱেশ মোৰ কথা নিকেট আছে কৃষ্ণ বাহিৰলৈ যোৱা কিয় বৈকুণ্ঠ দা আমাৰ যাত যাব নেকি বাহিৰলৈ যোৱা মই কেউলীয়া ভকত আকৌ গা তিয়াব লাগিব তুলসী পানী মজিব লাগিব কৃষ্ণ আমি আপোনাক এযোৰ সাজ উপহাৰ দিছো আপুনি পিন্ধিব লাগে কৃষ্ণইও ভাল পাব মই কৃষ্ণ 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 এইবোৰ কি কাম কৰিবলৈ ওলাইছা পিন্ধিবহে লাগে কিয় ভয় খাইছে মোক বিধৰ্মী নকৰিবা কৃষ্ণ ধৰ্মৰ নামত আপুনি নিজকে কিয় শেষ কৰিছে মোৰ নাৰীৰ লগত তৰ্ক কৰা মানা আছে দেই কিয় আপুনি কৃষ্ণক ভাল নাপায় তাই আপুনি পিন্ধাটো বিচাৰিছে আপোনাক জানো গোসাঁই ঈশ্বৰে কেতিয়াবা এইবোৰ পিন্ধাটো মানা আছিল বুলি কৈছিল তেখেতৰ ল'ৰা বোলে বিদেশত থাকে চাহাব আইসকল এনে পোছাক পিন্ধাত মোৰ কোনো আপত্তি নাই তেনে কোনো নিয়মো বান্ধি দিয়া নাই মোক প্ৰভু ঈশ্বৰে কিন্তু এয়া আমাৰ পৰম্পৰা ঠিক আছে কোনো নিজান ঠাইত আপুনি পিন্ধিব কোনেও নজনাকৈ মাত্ৰ কৃষ্ণাই চাব হ'ব যা আকৌ ব'লা না বৈকুণ্ঠ দা মই তোমাক বেলেগকে চাব বিচাৰিছো ব'লা না আহা আরে এটা দেখোন খুলিলে দিয়া মই খুলি দিম না দিয়া আকৌ বাহ এতিয়াহে ধুনীয়া লাগিছে ধৰা जाऊरी जाऊ बोली पूरी बजानु पारे
চাম জুমি জুমি চাম অজানিতে তুমি নজনাকে মনোৰণীয়া উৰি উৰি যায় উৰি উৰি যায় ৰামধানী তোমাৰ কাষৰে তোমাক জুমি জুমি চাম জুমি জুমি চাম অজানিতে তুমি নজনাকে অ মোৰে জান মইনা সুধি মোক নাথাকিবা অ মোৰে জান মইনা সুধি মোক নাথাকিবা জানো মই তুমি মোক ভালে পোৱা বুলি মনে মনে জানো মই তুমি মোক ভালে পোৱা বুলি ভাৱনাতে থমকিহে যায় জানো চাও জ্যোতিহে খায় মন কুমলীয়া বুজিকে নাপায় সঁচা মৰম বিচাৰি যায় মন ভাৱনাতে থমকিহে যায় জানো চাও জ্যোতিহে মোৰে জান মইনা আঁতৰি নাথাকিবা অ মোৰে জান মইনা আঁতৰি নাথাকিবা তুমি মোৰ আদৰৰ হেঁপাহৰ চেনেহৰ ধুম দেহে মনে মোৰ আদৰৰ হেঁপাহৰ চেনেহৰ ধুম দেহে মনে তুমি মোৰ আদৰৰ হেঁপাহৰ চেনেহৰ ধুম দেহে মনে তুমি মোৰ আদৰৰ হেঁপাহৰ চেনেহৰ ধুম অপাৰেশ্যন ছাকচেছফুল যাদৱ এতিয়া গাঁৱৰ ডেকা গাভৰু সকলোৰে মোবাইলত এই ফটোবোৰ পঠিয়াব লাগে ৰাইট আৰু এই আদৰ্শৱান গাঁওবুঢ়াটোক এটা শিক্ষা দিব লাগিব হেৰি এই ভাত নাখায়হি কিয় কৃষ্ণা ক'ত নাজানো মানে তুমি তাক মৰম কৰি কৰি ধ্বংস কৰিলা ৰ'বচোন ইমান খং নকৰিব খং কৰিব লগা একো ডাঙৰ কথা হোৱা নাই নহয় একো ডাঙৰ কথা হোৱা নাই মানে ইয়াতকে ডাঙৰ কথা হ'বলৈ কিবা বাকী থাকিল নেকি গাঁৱৰ ডেকা গাভৰু প্ৰত্যেকৰ হাততে কৃষ্ণা বৈকুণ্ঠৰ অশ্লীল ছবি মই গাখীৰ খুৱাই সাপ পুহিছো খুৰা মই ৰঞ্জিত ভাত খালে শুনক মোৰ কামৰ নমুনাটো আপুনি দেখিলেই কৃষ্ণা নামঘৰীয়াৰ খেলখন কিন্তু বেছ জমিছে কি ক'লে
ঠিক আছে, কাইলৈ আপোনাৰ ওচৰলৈ মোৰ মানুহ এজনে ৱৰ্ক ৰিপৰ্টটো লৈ যাব। আপুনি মাত্ৰ চিলটো কৰি গোটা গোটা আখৰেৰে দুটামান চহী কৰি দিব। ৰাইট। আৰু লগে লগে ময়ো মোৰ খেল বন্ধ কৰি দিম। নহ'লে কিন্তু ইয়াৰ পিছৰ খেলখন আৰু আনন্দদায়ক হ'ব। Cheers! কাৰ ফোন? ৰেৱতী পানী এগিলাচ দিয়াচোন। তাৰমানে এইবোৰ সকলো ইহঁতৰে চক্ৰান্ত। অ' আতৈ 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 অ' চাহাব আতৈ অ' ৰ'বচোন ৰ'ব। কি হ'ল বান্ধৱ? ভাল দেখিলো দেই আপোনাক। আপুনি যে ভিতৰি চেহা মানুহ, কথাষাৰ আজিহে গম পালো। মানে আপুনি তাৰমানে এজন আধুনিক নামঘৰীয়া। মানে হাঁহেও চলে মাহেৰো চলে নে কি কয়? আপোনালোকে কি কৈছে মই হ'লে একো বুজি পোৱা নাই দিওঁ। কিয়নো নুবুজা ভাও ধৰিছে, আমি বেয়া দেখা নাই নহয়। বয়সৰ দুখ বুলিয়ে ধৰিছো। আমাৰ নামঘৰীয়া কিন্তু সকলো ফালৰ পৰা পকা। বান্ধৱ, কথাবোৰ মই খুলি গ'লে ভাল পাম। এই গাঁওখনৰ সকলোৰে হাতে হাতে আপোনাৰে ফটো। সোনকালে তাৰিখ এটা লৈ ব্যৱস্থাটো কৰি পেলাওক, নহ'লে ছোৱালীজনী বেজাতি হয় নহয়, তাতে আকৌ গাঁওবুঢ়া দেউতাৰ ছোৱালী। কৃষ্ণ হেল্ল' কৃষ্ণা, শুনিছানে? তুমি ৰাতিখন ইয়াত বৈকুণ্ঠদা, তুমি মোক ক্ষমা কৰি দিয়া। মই মোৰ বান্ধৱীৰ বদমাছিখিনি বুজি নাপালো। মই মহামূৰ্খ, মোক ক্ষমা কৰি দিয়া। মই তোমাক সঁচাকৈ ভাল পাওঁ নেকি? তুমি মোক সঁচাই ভাল পোৱা নেকি কৃষ্ণা? আমিও মানুহ যে বৈকুণ্ঠদা। নাৰায়ণ, সত্ৰাধিকাৰ প্ৰভুৰ আজ্ঞা উলংঘন হ'ল। গুৰুৰ আজ্ঞা সত্ৰই মোক শাস্তি দিব, জুই নিষেধ হ'ব। কৃষ্ণ, মই তোমাক এৰিব নোৱাৰো বৈকুণ্ঠদা। গোটেই জীৱনটো কাৰণে মই তোমাক বিচাৰো।
বুকুত পাত্ৰ মোক এটা নিঠাই দিয়া কৃষ্ণ আই এই যাদৱ ধৰ তাইক মই কথা না মোক বচাওক সিহঁত লম্পট মোক বচাওক আৰু সকলো শেষ হৈ গ'ল ঐ ঐ মই আগতে হালোৱা আছিলোঁ যাদৱ মোৰ হাতৰ মুঠিত এহাল বলীয়া বলদে হাল টানি কৃষ্ণ কৃষ্ণ ওম নমো ভগৱতী বাসুদেৱায় মোৰ উচিত শাস্তি হ'ল বৈকুণ্ঠ দা ৰঞ্জিত দা সতী সাজ সিহঁতৰ টকাৰ লোভত মই আপোনালোকৰ বদনাম কৰিছিলোঁ মোক ক্ষমা কৰি দিয়ক ৰঞ্জুন খানা লাগিলে বনাই দিম বাচনো লাগিলে মাজি দিম ভৰিও লাগিলে পিটিকিম মোৰ মাইকী হয় খানা লাগিলে বনাই দিম বাচন লাগিলে মাজি দিম ভৰি লাগিলে পিটিকিম মোৰ মাইকী হয় কোমল কোমল দেহা কোমল 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 যৌৱন কোমল 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 কোমলীয়া কোমল কোমল যৌৱন কোমল 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 দেহা লাগিছেনে শুনক 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 অহা কালিলৈ পহিলা বহাগৰ পুৱা বেলা গাঁওবুঢ়া দেউতাই বৰ নামঘৰত ৰাইজ মেলৰ আয়োজন কৰিছে উক্ত মেললৈ বগৰীবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কমলেশ্বৰ দেৱগোস্বামী নিমন্ত্ৰণ কৰিছে শৰণীয়া ভজনীয়া সদৌতী ৰাইজক উপস্থিত থাকিবলৈ কামনা কৰা হ'ল শুনক 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 ঐ কেঁচা কঁঠালৰে এঠা অ মইনা কেঁচা কঁঠালৰে এঠা এই জীয়ৰী কালতে চকুটি মাৰিলি এতিয়াহে লগালি লেঠা মইনা চেনেহী ঐ কিনো মৰম লগালি ঐ খাটি মহৰ গাখীৰৰ ঐ খানা বনালেও নেহে খাঙৈ বাচন মাজিলেও নেহে চাঙৈ সতিকাৰ ৰাগীত মৰি গ'লেও নেজান কাষলৈ খানা লাগিলে বনাই বাচন লাগিলে মাজি ভৰি লাগিলে পিটিকি মোৰ মাইকী হয় খানা লাগিলে বনাই বাচন লাগিলে মাজি ভৰি লাগিলে পিটিকি মোৰ মাইকী হয় ও হৰি ও গাঁওবুঢ়া দেউতাকে প্ৰমুখ্য কৰি গাঁৱৰ ভকত বৈষ্ণৱসকল আইসকল আজি এই পহিলা বহাগৰ দিনা
পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বছৰটি সকলোৰে বাবে সকলো ক্ষেত্ৰতে শুভ হয়, মংগলময় হয়। নামঘৰত উপস্থিত হৈয়েই যিখিনি অৰ্থন্তৰৰ কথা গম পালোঁ, সেয়া আমাৰ সকলোৰে বাবে দুৰ্ভাগ্যৰ কথা। মোক শাস্তি দিয়ক প্ৰভু ঈশ্বৰ। মই আপোনাৰ কথা ৰাখিব পৰা নাই। সত্ৰ সমাজে মোক শাস্তি দিয়ক। মই লুইতত যাওঁ। বৈকুণ্ঠ, তোমাৰ বিষয়ে মই সকলো শুনিছোঁ। গাঁওবুঢ়া দেউতাই তোমাৰ বিষয়ে সকলোখিনি কথা মুকলিকৈ কৈছে। নৰকত পচি মৰিম প্ৰভু। প্ৰভু ঈশ্বৰ, মই ৰীতি নীতি বিধি বিধান একো নাজানো। বৈকুণ্ঠ দাক বৰ ভাল লাগে, সেইকাৰণেহে। ৰীতি নীতি বিধি বাৰণ এইবোৰ পৰমেশ্বৰে বান্ধি দিয়া নাই। সমাজত আমি যিসকল লোকক গুণী জ্ঞানী বুলি স্বীকৃতি দিওঁ, সেইসকল লোকে এই নীতি নিয়মবোৰ বান্ধি দিছে যাতে সমাজখন সুস্থিৰ হৈ থাকে। কিন্তু পৰিৱৰ্তনৰ বতাহজাক সমাগত বান্ধৱগণ, আমি কিছুমান কথা নতুনকৈ পুনৰ চিন্তা কৰিবৰ হ'ল। তেনেহ'লে প্ৰভু ঈশ্বৰ, আপুনি আমাক এটা সমাধান দি যাওক। কৃষ্ণৰ কাৰণে মই যদি সামাজিকভাৱে এঘৰীয়াও হ'বলগীয়া হয়, আপুনি মুকলিকৈ কৈ যাওক। মই সেই শাস্তিও গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ। প্ৰভু ঈশ্বৰ, আপুনি কি ভাবিছে আমাক কওক, আমাক বিধান দিয়ক। আপোনাৰ আজ্ঞা আমাৰ শিলৰ ৰেখা। বৈষ্ণৱ বান্ধৱগণ, বৈকুণ্ঠৰ পিতৃ মাতৃক মই নাজানো। নামঘৰৰ পদূলিতে তেওঁৰ জন্ম। তেওঁৰ জাতি কি, গোত্ৰ কি, সেয়াও মই নাজানো। নিজৰ সন্তানৰ দৰে শৈশৱৰে পৰা তেওঁক তুলি তালি মই সৰ্ববিদ্যা বিশাৰদ কৰি তুলিলোঁ। তেওঁ এতিয়া এজন শাস্ত্ৰজ্ঞ পণ্ডিত। তেওঁক মই মোৰ নিজৰ দেহৰ অংগ বুলিয়েই ভাবোঁ। প্ৰভু, কিয় মোক বাৰে বাৰে আঘাত দিছে? উঠা উঠা বৈকুণ্ঠ, তোমাৰ মালা বস্তু ভাগ আৰু ঈশ্বৰ মূৰ্তি মোৰ হাতত অৰ্পণ কৰিবা। বিধানমতে মই তেৰাক সত্ৰৰ নামঘৰত বৰসফুৰাত সযতনে ৰাখি থ'ম। তুমি শুদ্ধ চিত্তেৰে সংসাৰ কৰিব পাৰিবা। কৃষ্ণ মোৰ বোৱাৰী হ'ব। ঠিকে কৈছে প্ৰভু, অতি উত্তম হৈছে। প্ৰভু ঈশ্বৰ, কি অমৃত বাণী শুনালে। শুদ্ধ চিত্তে মই বৈকুণ্ঠৰ জোৱাই হিচাপে বিচাৰোঁ। কৃষ্ণা,
তুমি সুখৱতী হোৱা। প্ৰভু ঈশ্বৰ, আমাৰ বেলিকা একো নকলেচোন, কৃপা কৰক। তোমাৰ বিধান গাঁওবুঢ়া দেউতাই দিব পাৰিব। অভাৱেই স্বভাৱ নষ্ট কৰে। তুমি অভাৱী। ৰাজনৈতিক দালালবোৰে তোমালোকক ব্যৱহাৰ কৰে। নিজকে সংযত কৰিলে সকলো ঠিক হৈ যাব। সৌভাগ্যক্ৰমে তোমাৰ জীয়ৰী এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। সেইবাবে আমি সমূহ গাঁওবাসী অতি সুখী। ঠিক ঠিক, গাঁওবুঢ়া দেউতা, এতিয়া ৰাজনৈতিক পাণ্ডাকেইটাৰ বিচাৰ হ'ব লাগে। হয়, গাঁৱৰ চৰকাৰী ধন আত্মসাৎ কৰা প্ৰচেষ্টাটো বন্ধ কৰিব লাগে। ৰাইজ, আপোনালোকে য'ত নাভাঙিলে মই সকলো অপকৰ্মৰ বিৰুদ্ধে মাত মাতি থাকিম। ৰঞ্জিত যাদৱহঁতক অনন্ত কাললৈ এঘৰীয়া কৰক, নে কি কয় ৰাইজ? ৰাইজ, আপোনালোকৰ সিদ্ধান্তৰ বাবে মই অতি সুখী। এক সমূহীয়া লেখা সদৰ, ৰাজধানী আৰু কাকতলৈ প্ৰেৰণ কৰা হওক। তাত সকলোৱে স্বাক্ষৰ কৰিব। সামাজিক শত্ৰু নিপাত যাব। আজি পহিলা বহাগৰ দিনা আহক আমি বৃন্দাবনবাসী ৰাইজে এক সংকল্প লওঁ। ৰামধানীয় চাবাদে নাচনীয় আলি বাটৰ কচুতে পুৱে টেঙা দিলেও খজুৱাই। চাবাদে নাচনীয় অচিনাকি ডেকা ল'ৰা মৰম দিলেও ঠগি যায়। চাবাদে নাচনীয় আলি বাটৰ কচুতে পুৱে টেঙা দিলেও খজুৱাই। চাবাদে নাচনীয় অচিনাকি ডেকা ল'ৰা মৰম দিলেও ঠগি যায়। সদায় দেখি থকা হ'লে মৰম বাঢ়ি যায়। মৰমী চেনেহ বাঢ়ি যায়। মৰম বাঢ়ি যায়। মৰমী চেনেহ বাঢ়ি যায়। এৰা ধৰা কৰিবও নোৱাৰি দুনাই। এৰা ধৰা কৰিবও নোৱাৰি দুনাই। বুকুৰে বহনা ধেৰুৱাকৈ মূলা খাকে সিজালেও নিসিজে।
চুবা অচিনাকি কোনো কথা নহয় চিনাকি কত কোনো কথা নাই দেহাতি কত মিঠা মিঠা চলনাৰে কৰি যা চুবা মিঠা মিঠা চলনাৰে কৰি যা চুবা চাবাদে নাচনি ঐ নীল আকাশৰ ৰাহুকে তোৱে জোন তৰাকো গিলি থয় চাবাদে নাচনি ঐ নচিনাকি ডেকা লৰাই কৰে প্ৰেমৰ অভিনয় চাবাদে নাচনি ঐ নীল আকাশৰ ৰাহুকে তোৱে জোন তৰাকো গিলি থয় চাবাদে নাচনি নচিনাকি ডেকা লৰাই কৰে প্ৰেমৰ অভিনয় সদায় চিনা জনা হলেও কোনো কথা নাই মৰমী দুচকু জোৰাই কোনো কথা নাই মৰমী দুচকু জোৰাই সুখে দুখে ল'ব পাৰি বুকুলে চপাই সুখে দুখে ল'ব পাৰি বুকুলে চপাই বুকুৰে